নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা নতুন সুখবৰ লৈ আহিছোঁ, যিটো আহিছে SSC GDৰ পৰা নতুন ভৰ্তি আহিছে। SSC GD কনষ্টেবল ৰিক্ৰুটমেণ্ট 2021 এপ্লাই অনলাইন ফৰ 60,210 পোষ্ট, 60,210টা পোষ্ট এপ্ৰক্স, কিন্তু ইয়াতকৈ বেছি হ'ব পাৰে, ইয়াতকৈ কম নহয়। কিন্তু আহকচোন এই ভিডিঅ'টোত আমি জানো কেনেকৈ ইয়াত চিলেকশ্যন হ'ব, কি হ'ব। ইয়াৰ অৰ্গেনাইজেশ্যন ষ্টাফ চিলেকশ্যন কমিশ্যন SSCৰ শ্বৰ্ট ইনফৰমেশ্যন আহিছে এটা। SSC GD কনষ্টেবলৰ পৰা 60,210টা কনষ্টেবল, CRPF, NIA, SSF আৰু ৰাইফলমেনৰ পোষ্ট আহিছে। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে গোটেই ডিছক্ৰিপশ্যনত চাই লৈ ল'ব, নটিফিকেশ্যনটোত চাই লৈ ল'ব। আৰু ইয়াত পোষ্ট নেম কনষ্টেবল GD ৰাইফলমেন GD। টোটেল ভেকেঞ্চি আছে ইয়াত 60,210 এপ্ৰক্স। ইয়াত পে স্কেল 21,700 পৰা 69,100 ভিতৰত হ'ব। ইয়াত এজ লিমিট জেনেৰেলৰ কাৰণে 18 পৰা 23 বছৰ, OBCৰ কাৰণে 18 পৰা 26 বছৰ, SC STৰ কাৰণে 18 পৰা 31 বছৰ। ইয়াৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ হ'ব লাগিব যিকোনো এখন বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা। আৰু চিলেকশ্যন প্ৰচেছ হ'ব ৰিটেন টেষ্ট, ফিজিকেল টেষ্ট, মেডিকেল, এই তিনিটাৰ ভিতৰত আপোনালোকৰ চিলেকশ্যন হ'ব। ইয়াৰ এপ্লাই মোড অনলাইন। জেনেৰেল আৰু OBCৰ ল'ৰাসকলৰ কাৰণে 100 টকা ফিজ লাগিব। ইয়াৰ এপ্লিকেশ্যন ফিজ ফিমেলৰ কাৰণে, ফিমেল SC ST এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ফিজ নালাগে। ইয়াত ষ্টাৰ্টিং ডেট 25 মাৰ্চ 2021 পৰা আপোনালোকৰ এই ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট 10 মে 2021। ইয়াত জব লোকেশ্যন এক্ৰছ অল অভাৰ ইণ্ডিয়াত হ'ব। ইয়াত হাউ টু এপ্লাই SSC GD কনষ্টেবল ৰিক্ৰুটমেণ্ট, দ্য অফিচিয়েল ৱেবছাইট অৰ ক্লিক অন দ্য লিংক গিভেন বিল'। ইয়াত আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত তলত মই লিংকবিলাক দি দিছোঁ, আপোনালোকে চাই ল'ব। আৰু ইয়াত নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব, কেয়াৰফুলি বঢ়িয়াকৈ ভালদৰে চাই ল'ব। ইয়াৰ আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে ইয়াত ছাবমিট কৰিব অনলাইন ফৰ্ম ফিল আপ। এইটো হ'ল ইয়াৰ অফিচিয়েল ৱেবছাইট ssc.nic.in। আৰু এই নটিফিকেশ্যন আপডেট হৈ আছে, অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই ইয়াত দিয়া হোৱা নাই, আপোনালোকক দি আছোঁ মই নটিফিকেশ্যনটো। আৰু এপ্লাই অনলাইনৰ লিংকটো আহি আছে। আৰু আপোনালোকক এটা বৰ এটা দিওঁ, যিটো হৈছে আমাৰ এইটো নতুন ৱেবছাইট jobicon.in। আপোনালোকে এই ৱেবছাইটটোত গৈ যিকোনো ধৰণৰ বেংক, ৰেলৱে, ডিফেন্স, পুলিচ, চেণ্ট্ৰেল ষ্টেট, এই সকলো ধৰণৰ জবৰ ইনফৰমেশ্যন ইয়াত পাই যাব। আপোনালোকে এই jobicon.in নামৰ ৱেবছাইটটোত ভিজিট কৰিব নাপাৰিব। আপোনালোক তলত মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে লিংকটোত গৈ চাই ল'ব। এইটো হ'ল SSC GDৰ, ইয়াৰ SSCৰ এইটো হ'ল ৱেবছাইট, আপোনালোকে এইটো চাই ল'ব। তেতিয়াহ'লে আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব।